গুড মৰ্ণিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। এতিয়া ৰাতিপুৱা মই এগিলাচ গৰম পানী লৈছোঁ, কুহুমীয়া গৰম পানী। এগিলাচ খাই লৈ 15-20 মিনিটমান পিছত মই আধা কাপ ৰঙা চাহ আৰু দুখন মেৰিগ'ল্ড বিস্কুট লৈছোঁ খাবলৈ। এতিয়া ৰাতিপুৱা কোনো উঠাই নাই আৰু এতিয়া এইখিনি খাই মই নাস্তা বনাম। আৰু এইফালে মই বনাইছোঁ ঘুগনি বনাইছোঁ, ৰুটি আৰু একাপ চাহ লৈছোঁ। এইখিনি এতিয়া মই খাই আছোঁ। আৰু গুড মৰ্ণিং। এতিয়া মই গা পা ধুই আহিলোঁ আৰু এতিয়াও 11টা নাই বজা। আৰু মই এতিয়া খাবলৈ লৈছোঁ চুইটেছ বিস্কুট, একাপ চাহ আৰু অকণমান নাৰিকল ৰুকি লৈছোঁ। আৰু এতিয়া মই এইখিনি খাম। আৰু মই মানে কি আৰু সদায় যে মানে ৰাতিপুৱাৰ ভাগত ৰুটি আৰু ঘুগনি খাওঁ সেইটো নহয়। সময়ে এইটো সলনি হয়। কেতিয়াবা ৰুটি অমলেট খাওঁ, ৰুটি ভাজি মানে আলু ভাজি হয় বা বেলেগ চব্জি তেনেকুৱাও খাওঁ। আৰু কেতিয়াবা ৰুটি নহয়, কেতিয়াবা ভাতো খোৱা যায়, সেইটো নহয়, ভাত খাওঁ কেতিয়াবা। আৰু কেতিয়াবা পিঠা, যিহেতু আমি মানে কি অসমীয়া মানুহ, পিঠা চিঠাটো চলিয়ে থাকে, পিঠা বা বৰা চাউলৰ ভাত এইবিলাকো খোৱা যায়। আৰু এতিয়া 11টা বজাই নাই, তো মই গা পা ধুই আহিলোঁ। এতিয়া ভাত বনাবৰ হৈছে আৰু মই এতিয়া খাম। মই আপোনালোকক দেখুৱাইছোঁ। এয়া একাপ চাহ লৈছোঁ, নাৰিকল দি দিছোঁ। এয়া চুইটেছ বিস্কুট 2খন লৈছোঁ আৰু এইখিনি খাম মই এতিয়া। তাৰপিছত আকৌ দুপৰীয়া ভাত। এয়া দুপৰীয়া ভাতৰ বাবে মই লৈছোঁ পানীলাও আৰু মাছ বনাইছোঁ আৰু এইফালে পটল ফ্ৰাই কৰিছোঁ। তো এইখিনিয়ে খাম দুপৰীয়া। আৰু এতিয়া ভাত খাবৰ হ'ল, সেইবাবে থালখন তৈয়াৰ কৰি লৈছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এয়া ভাত আৰু নেমু টেঙা আছে, কণী আছে, জলকীয়া আৰু 4 পিচ পটল লৈছোঁ আৰু মাছ আৰু পানীলাওৰ তৰকাৰী লৈছোঁ। তো আজি এইখিনিয়ে খাম দুপৰীয়া। আৰু থালখন এবাৰ আপোনালোকক আকৌ এবাৰ দেখুৱাইছোঁ। মই এনেকৈ ৰেডি কৰিছিলোঁ। আৰু ভাত পানী খাই সোনকালে ভেকচিন ল'ব যাব লাগিব। হেল্ল' গাইজ, এতিয়া যাবলৈ ওলাইছোঁ ভেকচিন ল'বলৈ কৰোণাৰ। তেতিয়া গৈ পেলাই তাতে দেখুৱাম, চাই থাকক। Lately, I've been lying to myself. No, I need to get some help. Hoping you could save me, baby. But I pictured. তো ফাইনেলি ভেকচিন লোৱা হৈ গ'ল আৰু এতিয়া মই খাই আছোঁ কণী খায়ে আছোঁ। কণী খাব লাগে। আচলতে ভেকচিন লোৱাৰ পিছত কণী বইল কৰি খাব লাগে আৰু সেয়ে মই আহিয়ে ফটাফট কণী বইল কৰিলোঁ। মা আৰু দেউতাক দি দিলোঁ আৰু লগতে ময়ো খালোঁ। আৰু এতিয়া আবেলি সময় হৈছে আৰু এতিয়া মই বনাই আছোঁ মেগী, চবৰে কাৰণে বনাইছোঁ। এয়া মই 7 পেকেট মেগী লৈছিলোঁ, সৰু পেকেট। তো এয়া চবৰে কাৰণে বাঢ়ি লৈছোঁ আৰু গধূলি এইখিনি মেগীখিনি খাই তাৰপিছত ৰাতি ভাত পানী সোনকালে খালোঁ। খাই এয়া পেৰাচিটামল এটা খালোঁ, কাৰণ জ্বৰ উঠিব পাৰে সেইকাৰণে। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুন হয় তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰে।